নমস্কাৰ। আজি আটা আৰু গুড়েৰে বনোৱা এটা কেকৰ ৰেচিপি লৈ আহিছোঁ। ইয়াত আমাক লাগিব প্ৰথমতে 1 কাপ বাটাৰ মিল্ক। আমি বাটাৰ মিল্কখিনিৰ কাৰণে আগতীয়াকৈ 1 কাপ গাখীৰ ৰেডি কৰি ল'ম। তাত মই 1 চামুচ নেমু ৰস মিহলাম। আৰু তাক 20 মিনিটৰ কাৰণে ষ্ট'ৰ কৰি ল'ম। আৰু এইখিনি সময়তেই মই বাকিখিনি ইনগ্ৰেডিয়েণ্টছো ৰেডি কৰি ল'ম। প্ৰথমতে মই ল'ম 1 কাপ গুড়, 1 কাপ আটা, মই আশীৰ্বাদ আটাটো ইউজ কৰিছোঁ। অলপমান ড্ৰাই ফ্ৰুট, আধা কাপ ৰিফাইন অইল। এতিয়া আমি গুড়খিনি এটা মিক্সাৰ জাৰত ৰাখি তাৰ লগত মই ৰিফাইনখিনি মিলাই অলপ সময়ৰ কাৰণে মিক্সাৰত দিম, অলপমান মিহি হ'বৰ কাৰণে। এয়া সম্পূৰ্ণকৈ মিলি যোৱা নাই, তথাপিও অলপমান মিলি গ'ল। এতিয়া আমি বাউলত এইখিনি দি ল'ম। আৰু এইখিনি গোটা ভাৱটো নাইকিয়া নোহোৱালৈকে আমি ইয়াক ভালদৰে মিহলাম। এয়া লাহে লাহে মিহি হৈ আহিছে। আনফালে মই আগতেই বনাই থোৱা বাটাৰ মিল্কখিনিও ৰেডি হৈ গৈছে। এয়া চামুচখনে লৰাই দিওঁতে মই অকণমান গোটা গোটাকৈ দেখাই দিছোঁ আপোনালোকক। গোটা গোটাকৈ অকণমান হৈ গৈছে, গাখীৰখিনি গোট মাৰিছে মানে, তাৰমানে হৈ গৈছে ৰেডি। এতিয়া আমি ইয়াত এইখিনি এড কৰি দিম, দি অলপ সময়ৰ কাৰণে ভালদৰে ফেটিম। এতিয়া আমি ইয়াত আটাখিনি মিহলাই ল'ম। আৰু এইখিনি লাহে লাহে আমি ভালকৈ মিহলাব লাগিব, যাতে ইয়াত কোনো লাম্প ৰৈ নাযায়। এতিয়া মই ইয়াত 1 চামুচ বেকিং পাউডাৰ মিলাম। মই চালনীৰে ইয়াক চাৰি লৈছোঁ আৰু আধা চামুচ বেকিং চ'ডা মিহলাম। আটাখিনিও মই আগতেই চালি ৰাখিছিলোঁ। এইখিনি বস্তু একেলগে মিহলোৱাৰ পিছত ডোটো এটা সফ্ট হৈ গৈছে, এইটো দেখা পাইছে। আনফালে মই এটা টিফিন বাউলত অলপমান ৰিফাইন সানি ৰাখিছিলোঁ আগতে।
এতিয়া ইয়াৰ ওপৰত এখন মই পেপাৰ কভাৰ কৰি দিম। এইখনো মই অলৰেডি তেল লগাই ৰাখিছিলোঁ। কেকৰ মিশ্ৰণটোত অলপমান ড্ৰাই ফ্ৰুটছ মিহলাই লৈছিলোঁ। এতিয়া মই এখন পেন মিডিয়াম ফ্লেমত প্ৰিহিট কৰি ল'লোঁ 10 মিনিটৰ কাৰণে আৰু গোটেইখিনি মই ইয়াত টিফিন বাউলটোত ট্ৰান্সফাৰ কৰি দিলোঁ আৰু ইয়াক মই ভালদৰে টেপ কৰি দিম যাতে ভিতৰত কোনো ধৰণৰ লাম্প হৈ নাথাকে, নহ'লে কেকটো পাছত মাজে মাজে ফুটা হৈ যাব। আৰু ওপৰত মই ৰেডি কৰি ৰখা ড্ৰাই ফ্ৰুটখিনি সজাই দিম আৰু এনেধৰণে মই ইয়াক 40 মিনিটৰ কাৰণে পেনৰ ওপৰত ৰাখি এখন ঢাকোনেৰে কভাৰ কৰি বেক কৰিম। চল্লিছ মিনিটৰ পিছত এয়া দেখিবলৈ পাইছে কেক ৰেডি হৈ গৈছে। মই ইয়াক হৈছেনে নাই চাবৰ কাৰণে এডাল খৰিকাৰ লৈ এই ধৰণে খুচি চাম। যদি কোনো ধৰণৰ ইয়াত আঠা জাতীয় লাগি নাহে তেতিয়াহ'লে গম পাম যে কেকটো ৰেডি হৈছে। এয়া দেখিছোঁ ইয়াত কোনো ধৰণৰ লাগি অহা নাই। এতিয়া এখন প্লেটত মই ইয়াক ঠাণ্ডা হোৱাৰ পিছত ওলটাই এই ধৰণে ৰাখিম। হৈ গৈছে, দেখিবলৈ পাইছে আপোনালোকে কেকটো দেখাত বহুত সফ্ট হৈছে। আপোনালোকেও বনাই চাব পাৰিব। কম ইনগ্ৰিডিয়েণ্টছত সহজ এটা ৰেচিপি। মোৰ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে আৰু আগলৈও যদি এই ধৰণে চাই থাকিব বিচাৰে তেন্তে মোৰ চেনেলটোত গৈ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।